গুড মৰ্ণিং সকলোৱে নতুন এটা ভিডিঅ'ত সকলোৰে আদৰণি জনাইছোঁ আৰু যোৱাকালি ৰাতি আহি পাই কিনে একদম বস্তু চব এনেকৈ চব দলিয়াই থৈ দিয়া আছিলে প্ৰবীণ আমাৰ তাতে আছিলে আৰু একবাৰ বাহিৰটো চাওকচোন কি অৱস্থা হৈ আছে মানে একদম য'ত যি পিছে তাকে থৈছে মানে জোতা এইবিলাক জোতা হেলমেট আৰু এইপিনে বাইকখন থৈছে বাইকখনো বাহিৰতে থাকিল খালি ৰাতি লেতেৰা হৈ আছে এইখন অলপমান চাফা কৰিব লাগিব বাকী ফুড ড্ৰেছটোতো আছে বনাব আৰু যিহেতু প্ৰবীণ আহিছে প্ৰবীণকো থ'ব যাব লাগিব তাক সি কৈছে ৰাতিপুৱা উঠি কিনে তইতো তোৰ ঘৰ পালি মোৰ ঘৰতে মোক যাবা দি বোলে বোলো ৰ মই নাথাকে এতিয়া বহি থাকে লাল চাহ বনাই দিছোঁ দি দিছোঁ গোলমৰিচ এতিয়া খাব লাগিব কাৰণ তাতে থাকোঁতে সদায় লাল চাহটো খাইছিলে সদায় আৰু এই মানে হাইপটোৱে দিব পৰা নাই এতিয়া একেবাৰে লাল চাহটো লাগিবই অতি সুন্দৰ দে আর প্রবীণ সাইজ রেডি 20 টাকা চাচোন কেনে হয়েছি বম মিঠা নেকি বঢ়িয়াছি দে আর এই বস্তুটোৱে ভাল লাগে যেতিয়া বনাৰ পিছত ভাল হৈছে বুলি কয় মানে থেংক ইউ পুৱাই পাই বঢ়িয়াকৈ সেই ৰাইডৰ ফিল্ডটো আজিও ল'লোঁ প্ৰবীণৰ বেগটোৱে বান্ধি দিছোঁ কাৰণ ইয়াক ঘৰত থৈ যাব লাগিব তাৰ বস্তুখিনি চব ইয়াতে আছে কমপ্লিটলি এতিয়া দুটাই যাওঁ আৰু তাক থৈ আহোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰা নাই ন আপোনালোকে চাইছে গৰমাই ব্লগছ মই ভালকৈ বহিলে আৰু একেলগে চাই ল'ব লেটছ ষ্টাৰ্ট যিহেতু আমাৰ ৰাইডটো ছাকচেছফুল হৈ গৈছে তাৰ কাৰণে আমি এটা পাৰ্টি এৰেঞ্জমেণ্ট কৰিছোঁ আজি আৰু তাৰ ৰাইডত পাৰ্টি আমাৰ যোনজন মানুহ আছে এইফালে হৰেণ আছে তুমি দিছা ন ঠিক আছে আৰু এইফালে দাদা আছে দীপ আছে আমি মাংস লৈ আহিছোঁ দাদাই বনাই আছে আৰু দুজন ব্যক্তি মিচিং আছে প্ৰবীণ আৰু জুগলু মানে সিহঁতৰ কিবা কাম আছে পাৰ্চনেল কাম আছে সেইকাৰণে আৰু আহিব নোৱাৰিলে একো নাই বাৰু কিন্তু যিহেতু আমাৰ ৰাইডটো ছাকচেছফুল হৈছে তাৰ কাৰণে আমি চেলিব্ৰেট কৰি আছোঁ খানা এটা খাবই লাগে দেচোন খানাটো খালে আমাৰ আকৌ নেক্সট ৰাইড যোৱাৰ কাৰণে আমি এতিয়া কিবা এটা সাহস আহিব আৰু যিটো ৰাইড আমাৰ আছে ৰাইডটো যিটো মানে আমাৰ খৰচা সেই বাজেটটো আপোনালোকক দিব লাগিব গতিকে মই সেইকাৰণে বাজেটটো হিচাপ কিনে কৰিছোঁ টোটেল কৰি কিনে আমাৰ যিখিনি মই পাইছোঁ মানে কনক্লুজনত তো আমাৰ পাৰ পাৰ্চন আমাৰ 5,500 মান খৰচ হৈছে যিটো মানে আমাৰ খোৱা লোৱা থকা হোটেল তেল গোটেইখিনি তাতে আছে ইনক্লুডেড আৰু গাড়ীৰ নামত মানে এখন গাড়ীত পাৰ গাড়ীত ধৰক আপোনাৰ 5,000 মানকৈ তেলতে গৈছে বাকী আমাৰ টোটেল মানে এজন মানুহৰ 5,500 টকাত আমাৰ আমি বুমলা পাছৰ পৰা আমি ঘূৰি আহিছোঁ মাধুৰী লেক চাই আহিছোঁ ভাবিছোঁ কিমান ধুনীয়াকৈ বাজেট মেইনটেইন কৰিছোঁ একচুৱেলি আমি ৰাইডটো বঢ়িয়াকৈ মানে সুকলমে চবে হিচাপ কৰি চবে মানে যিমান খৰচা কৰিছোঁ চবখিনি ডিভাইড কৰি বাই 6 কৰিছোঁ লৈ কিনে আমাৰ হেডেক বেছিকৈ পৰা নাই এতিয়া আমি আজি খানাটো খাব লাগিব আৰু অলপমান বাৰু মোৰ ফাটকা লাগিছে বাৰু গাড়ীত অলপ কাম হ'ব ইয়াতে এই টপ বক্সটো অলপ কাম কৰিব লগা আছে এইটো আৰু উপায় নাই আৰু তো ফাইনেলি আমি বঢ়িয়াকৈ আমাৰ খানা ৰেডি কৰি দিছোঁ আমাৰ বঢ়িয়া টেষ্টি হৈছে খানা একবাৰ দেখাইছোঁ কি আইটেম আছে মানে কি আৰু গাহৰি আহিছে বেলেগ একো নাই আৰু পিনে খাই লওঁ আৰু আজি আহিছোঁ বঢ়িয়াকৈ বাইকখন ধুবৰ কাৰণে একদম লেতেৰা হৈছিলে অৱস্থা নাই বাইকখন ধুই কিনে ফুড ড্ৰেছটোৰো কাম আছে এইটো কৰিব মানে চাৰ্ভিচ চেণ্টাৰ যাব লাগিব আগতে গাড়ীখন ধুই লওঁ আৰু চেইনডালো লুজ হৈ গৈছে মানে পূৰা টানা খাইছিলোঁ পাহাৰত চেইনডাল টান কৰিব লাগিব বাকী ইয়াতে অলপ দাগ আছে এইখন বেয়াই লাগে দাগ থাকিলে চাই লওঁ এইখন চেঞ্জ কৰিব পাৰোঁ বেছি নাই হ'লেও বেয়া লাগে চাইডত যদি পাৰোঁ চেঞ্জ কৰি ল'ম তো আমি যেতিয়া গৈছিলোঁ তাতে ৰাস্তাৰ কাম চলি আছে নতুন ৰাস্তা আৰু তাতে পূৰা আলকাটৰা পৰিছিলে আপুনি দেখিছে চাগে ভিডিঅ'ত এইবিলাক লাগি গৈছে ইয়াতে এতিয়া ধোৱাতে মানে কি নাযায় মানে ডিজেল চিজেল দিব লাগিব গ'ল আৰু উপায় নাই আৰু গাড়ীখন এতিয়া চাফা নহ'ব এইখিনিত বৰ বিপদত পৰিলোঁ তো ৰাইডত যাওঁতে মানে মোৰ যিটো হেলমেট আছিলে মানে ভেগাটো মানে HDSC কৰি লৈছিলোঁ এইটো হেলমেটটো মানে গ্লাছখন অলপমান মানে বেয়া হৈছিলে হোৱাৰ কাৰণে এইটো হেলমেটটো মানে মই আমাৰ এই প্ৰণৱ আছে মানে মামা হয় মোৰ মামাৰ এটা আছে হেলমেট আছে ব্লেক কালাৰ ভেগাৰে হয় বানি তো এই গাড়ী আছে নেকি যাবনে যাব তো চেম এটা ব্লেক হেলমেট আছিলে এইটো দেখিছে আপোনালোকে হৰণে পিন্ধি আছিলে তো এইটো তাৰ পৰা মানে এইটো দি কিনে তাতো লৈ গৈছিলোঁ এতিয়া টাইম যিহেতু ঘৰত ঘূৰি আহিলোঁ এতিয়া ঘূৰাই দিয়া টাইম হৈছে আৰু মোৰ এটা সুবিধা হ'ল বাইকখন ইয়াতে ধুব দিছিলোঁ প্লাছ ই আহি গৈছে ইয়াতে এতিয়া ঘৰলৈকে যাম ইয়াক হেলমেটটো দি কিনে আৰু মই ঘৰতে দেখিম মই নাহিব পাৰোঁ বাইকখন থাকক ধোৱাই থাকিব ব্লগ চগ চাই আছেনে নাই কেনে পাইছা এক্সট্ৰিম না ঠিক আছে বাৰু এতিয়া একচুৱেলি মানে গোটেইকেইটাৰ পিছত ইয়াৰো চোৱা নাই আহি আছে মই ঘৰ আহি পালোঁ বাৰু এতিয়া তাক দেখাব টাইম আছে 2-3টা আৰু আছে পিছত আহিব এক্সট্ৰিম হ'ব এইকেইটা
তো আজি অলপমান এক্টিভাত মটো ব্লগ কৰি আছোঁ বা কি পাৱাৰফুল বনাইছিলে এইখন গাড়ী 120 হয় পাৱাৰ মানে যিটো মানে ইনষ্টেণ্টটো বেয়া ধৰে কিন্তু মানে বাকী টৰ্কটো অলপ এণ্টতকৈ কম আছে কিন্তু গাড়ীখন বাপৰে মজা লাগিছে আৰু গুৱাহাটীৰ মজাটো বেলেগ একচুৱেলি ঘৰত থকা মজাটো যিমান দূৰত নাথাকে কিয় কোনো নোৱাৰে আৰু আমি যেতিয়া যাই আছিলোঁ এটা ভাবিছিলোঁ চালা এইগিলা ৰাস্তা ঘূৰি আহিব লাগিব কিন্তু একচুৱেলি তেনেকুৱা নহয় যেতিয়া ঘূৰি আহিছিলোঁ ঘূৰি আহি থাকোঁতে জছটো বেছি হৈ গৈছিলে কাৰণ ঘৰ পাম ঘৰৰ পৰা জছতে এনেকুৱা আহিছোঁ ন মানে টেনশ্যনে নাই টাৱাংটো গুৱাহাটী একেদিনা সম্ভৱ হৈ গ'ল সেইকাৰণে এতিয়া হৰেণ নুশুনে পাই পাই ক'ৰ পৰা গাড়ী ধোবা নেকি কিয় লেতেৰা হৈছে আহিও টাৱাঙৰ পৰা আহিলা কিমান চলাইছা কেই কিলোমিটাৰ 600 মান চলাইছে আকলে বাহ হৰেণে বেয়া গাড়ী চলাইছে 600 কিলোমিটাৰ ধেমালি নহয় আৰু এয়া আহি কিনে মই লৈ ল'লোঁ বঢ়িয়াকৈ ফুড ড্ৰেছটো কিনি 110 টকা লৈছে এইটো মোৰ হাতত আছে বস্তুটো ঘৰত যাই লগাই ল'ম এটা অলপমান বিজি আছে ঘৰত যাই দেখাই আছোঁ লগাই কেনেকুৱা দেখি এনেকৈ ঘৰত আহি কিনে ফুড ড্ৰেছটো নিজে লগাই ল'লোঁ এইটো ঘৰতে লগাই লৈছোঁ ফুড ড্ৰেছটো এতিয়া আৰু প্ৰব্লেম নাই 110 টকা গ'ল বা মানে কি বাজেট সেইখিনিয়ে আৰু এক্সিডেণ্ট মানে বাজেট আৰু এক্সিডেণ্টৰ বাকী টপ বক্সটো অলপমান ফাটকা লাগি আছে বাৰু সেইটো ঠিক কৰিব লাগিব সেইটো ঠিক কৰিলেহে অলপ মনটো ভাল লাগিব আপোনালোকেতো জানে মোৰ লেফ্টত এইখন কেনেকৈ স্ক্ৰেচ বহি আছে বেয়াও লাগে অলপমান এইবিলাক সৰু সুৰা স্ক্ৰেচ থাকিলেও অলপ ডাঙৰকৈ বহিছে এইখন ট্ৰাকে মাৰাটো তো গতিকে আহি কিনে বাজাজত এইখন লৈ ল'লোঁ দামটো কিমান চাই লওক একবাৰ চাই কিনে ভাবক আৰু দিছ ইজ বাজাজ 46 লৈছে অনলি 70 টকাৰ বিল হৈছে মোৰ মানে এইটোত 46 গ'ল বাকী এই যে ফুড ড্ৰেছটো ভাঙি দিছিলে ইয়াৰে মানে এটা লক চিষ্টেম আছিলে এইটো ভাঙি গৈছিলে ভাঙোতে মানে এইখনো ল'লোঁ আজি এইটো 110 বাকী এইটো 70 মানে 180 টকাত মোৰ এইখিনি কমপ্লিট হৈ গ'ল এইখিনি আৰু এইখিনি বেলেগ নাই দেই আৰু ফাইনেলি লক চিষ্টেম অ'কে টেনশ্যন নাই আৰু তো ফাইনেলি এইখনো চেঞ্জ কৰি দিলোঁ কাৰণ বেছি দাম নহয় 46 হয় আৰু এতিয়া টেনশ্যন নাই আৰু বোলে ধুনীয়া লাগি আছে গাড়ীত আৰু বেছি দাগ চাগ নাই অলপ চলপ থাকে সেইখিনি থাকিব লাগে তো এইখিনি এতিয়া টেনশ্যন নাই গাড়ীখন ৰেডি হৈছে এতিয়া বোলে আৰু মই কামত জইন কৰিব পাৰিম ভেকুৱেটত বহুত বেয়া কণ্ডিশ্যন মেজিক এখনে খুন্দিয়াই কিনে স্কুটি চাইকেল চব নালাত সোমাই দিছে হঠাৎ আহি দেখা পাই গ'লোঁ আজি আপোনালোক মই এটা বস্তু দেখা পাই বহুত সুখী হৈছোঁ মই দেখাই আছোঁ বস্তুটো কি চাব এইটো মই চাবি সোমালোঁ ইয়াতে আনলক কৰিলোঁ খুলিলোঁ তো চাব এটা বস্তু তো মোৰ যেতিয়া টপ বক্সটো ভাঙি গৈছিলে এইডাল ভাঙি গৈছিলে ইয়াৰ পৰা তো সেইদিনা যেতিয়া ভাঙিছিলে ভাঙা সময়ত মানে ইমান মাথা মাৰি আছিলোঁ মানে মোৰ মাথাটো বেয়া হৈ আছিলে তো পিছত মই ঘৰত আহি কিনে যেতিয়া ভালকৈ চাই কিনে লক্ষ্য কৰিলোঁ যে এইটো হৈছে মোৰ লকিং চিষ্টেম আৰু এইটো হৈছে মানে ওপৰৰ লকিং চিষ্টেম মানে এই ভিতৰৰখিনি তো মানে আল্টিমেটলি যেতিয়া মানে মই লক কৰিলে মানে ভিতৰৰ বস্তুটোহে লক হয় মানে এইটো চাওক লক হৈ আছে মানে যিটো বাহিৰৰ এই যিটো মানে ভাঙিছে মোৰ সেইখিনি একচুৱেলি এটা মানে এটা এৰিয়া হয় এটা টুকুৰা এটা মানে কভাৰ এটা হয় এইখিনি জেগাত কভাৰ হয় যাতে মানে ধৰক পানী চানী নোসোমায় আৰু বা দেখাত অলপ লুকটো ভাল লাগে সেইকাৰণে এইখিনি কভাৰ আছিলে ইয়াতে তো মই এনে টেনশ্যন লৈছিলোঁ যে কি বেয়া হৈ গ'ল ভাঙি গ'ল তো টেনশ্যন নাই মোৰ যিটো মেইন টপ বক্সটো যিটো ৱৰ্কিং কণ্ডিশ্যন এতিয়াও আছে পূৰা অ'কে আছে লকিং চিষ্টেমটো খালি মই ইয়াতে এইখন মানে ভালকৈ লগাই যদি মই চিল কৰি দিওঁ ভালকৈ এতিয়া বৰষুণ চৰষুণ নোসোমায় আৰু বাকী যদি মই তালা মাৰি থৈ দিওঁ কোনো মানে মোৰ বস্তু মানে চুৰ কৰি লৈ যাব নোৱাৰে ইয়াৰ পৰা তো তাকে ভাবি মানে মোৰ একবাৰ মনটো ভাল লাগি গৈছে আৰু দেখাই দিলোঁ মই তো এইটোৱে আছিলে মোৰ আজিৰ ভিডিঅ'টোত ৰাইড প্ৰিপেয়াৰেশ্যন ভিডিঅ'টো দিছিলোঁ ৰাইডত যোৱাৰ আগত আৰু আফটাৰ ৰাইড ভিডিঅ'টো দিছোঁ আজি ৰাইডৰ পৰা ঘূৰি অহাৰ পিছত আল্টিমেটলি আমাৰ যিটো ৰাইড আছিলে এপিছডটো শেষ হৈ গ'ল আৰু মই লক্ষ্য কৰিছোঁ মানে বহুত মানুহে মানে ভিডিঅ'টো মানে চাইছে মানে কি হৈছে ধৰক আপুনি চাইছে কিন্তু আপুনি যে চাইছে ভিডিঅ'টো পূৰা ভালকৈ শেষলৈকে চাইছে কিন্তু যিখিনি মানে চোৱা নাই আৰু তাৰে কাৰণটো কি জানেনে এইবাৰ মোৰ যিকেইটা ভিডিঅ' দিছোঁ আপুনি লক্ষ্য বা চাব যাই কিনে বস্তুটো হয়নে নহয় লক্ষ্য কৰিব যিটো প্ৰথম টপিক আছিলে মানে এপিছড 1 আৰু এপিছড 2 তাতে অলপ ভিউজ ভাল আহিছে ৰিচটো ভাল আহিছে আৰু তাৰে কাৰণটো আপোনালোকে কি বুলি ভাবিব পাৰে মই কৈ আছোঁ যিটো প্ৰথম ভিডিঅ' আছিলে এইবিলাক মানে ইউটিউবৰ কিছুমান ভিতৰুৱা কথা মানে মই নিজে লক্ষ্য কৰিছোঁ ফিল কৰিছোঁ নেক্সট টাইম মানে এইবিলাক ভুল মানে যাতে মই নকৰোঁ তাকে মই মানে এতিয়া মানে সিদ্ধান্ত লৈছোঁ যিটো প্ৰথম ভিডিঅ' আছিলে তাতে মানে কি আছিলে মই যিবিলাক মিউজিক ইউজ কৰিছিলোঁ সেইবিলাক মানে নন কপিৰাইট আছিলে মানে সেইবিলাকত কপিৰাইট নালাগে তো কপিৰাইট নালাগাৰ ফলত কি আছিলে ভিডিঅ'কেইটা ইউটিউবে মানে বেছিকৈ ছাজেষ্ট কৰিছিলে কাৰণ কপিৰাইট নালাগিলে ভিডিঅ'কেইটা মানে ইউটিউবৰো লাভ হয় কাৰণ কপিৰাইট নালাগিলে মোৰ ভিডিঅ'ত এড আহিলে ইউটিউবেও পইচা পায় ময়ো অলপ পইচা পাওঁ কিন্তু যেতিয়া মানে কপিৰাইট লাগে ধৰক মই প্ৰথম এপিছড 1 and 2 নৰ্মেল মিউজিক দিছিলোঁ ভাবিছিলোঁ মানে কি আৰু নৰ্মেল মিউজিক দিওঁ কপিৰাইট নালাগক তাৰপিছত যেতিয়া 3টা নেক্সট 4টা ভিডিঅ' আছিলে 4টা নহয় নেক্সট এপিছড 3 এপিছড 4 এপিছড 5ত আপুনি লক্ষ্য কৰিব তাতে যিটা মিউজিক আছে মিউজিককেইটা মানে কপিৰাইট লগা মিউজিক হয় এপিডেমিক চাউণ্ডছ আছিলে ধুনীয়া মিউজিক দিছিলোঁ আৰু তাৰ ফলত কি হৈছিলে মোৰ ভিডিঅ'ত কপিৰাইট লাগি গৈছিলে কপিৰাইট লগাৰ ফলত মানে
যেতিয়া কপিৰাইট লাগিলে মানে ইউটিউবৰ সেইটোত মানে প্ৰফিট নাথাকে মানে কাৰণ কি হয় মই এডটো অফ কৰি থৈ দিওঁ কপিৰাইট যেতিয়া লাগে মই এডটো অফ কৰি থওঁ এডটো অফ কৰি থ'লে ইউটিউবে মানে কি কৰে ভিডিঅ'টো মানে ছাজেষ্ট নকৰাই কাৰণ ইউটিউবৰ সেইটোত লাভ নাই আপুনি ভাবিছোঁ আপোনাৰ এখন প্লেটফৰ্ম আছে দোকান এখন আছে আপুনি তাতে বস্তু বেছি আছে য'ত আপোনাৰ লাভে নহয় আপুনি বস্তুটো কিয় বেছিব নেবেচে ন তো ছেম বস্তু ইউটিউবতো তেনেকুৱা হয় যেতিয়া ইউটিউবত তাতে লাভ হোৱা নাই সিহঁতে মানে বস্তুটো ছাজেষ্ট কৰা কমাই দিলে দিয়াৰ পিছত যেতিয়া সেই 3টা ভিডিঅ' আছিলে কপিৰাইট লগাৰ কাৰণে সেইকেইটা ভিডিঅ'ত মানে ছাজেষ্ট নহ'ল যিখিনি মানুহে মোক মানে ৰেগুলাৰ ফ'ল' কৰে ধৰক যিখিনি ভিউজ আহিছে 600 700 হওক 1000 হওক সেইখিনি মানুহে মানে মোক ৰেগুলাৰ বিচাৰি ভিডিঅ' চাই যে কি ভিডিঅ' দিছে চাওঁ ৰ তো সেইখিনি মানে যিখিনি আপোনালোকৰ মানুহ তাৰে মাজত যিখিনি মানুহ আপোনালোক আছে আৰু একদম অশেষ ধন্যবাদ এইখিনি ছাপোৰ্ট কৰাৰ কাৰণে কিন্তু তাৰ ভিতৰত মানে বাকী যিখিনি ইউটিউবে ছাজেষ্ট কৰা সেইখিনি অলপ নতুন ভিউৱাৰ্ছ থাকে তো ইউটিউবে ছাজেষ্ট নকৰে কপিৰাইট লাগিলে মোৰ তেনেকুৱা হৈছে 3টা ভিডিঅ'ত তো এটা ভুল এটা কৰিছিলোঁ মই ৰাইডটোত কিন্তু ভাবিছিলোঁ যে আপোনালোকক এটা ভাল এটা এক্সপিৰিয়েঞ্চ দিওঁ এটা ধুনীয়া মিউজিক স্ক'ৰো কৰি ধুনীয়া বিটৰ লগত মিলাওঁ এডিটিঙত ভাল লাগে কিন্তু ভাবা মতে সেইটো ঠিকে আছে এডিটিংটো ঠিকে আছে আৰু যোনে চাইছে যিটো ৱাটচ টাইম থাকে ভিডিঅ'ৰ ৱাটচ টাইমটো বঢ়িয়া আছে একদম গ্ৰীণ হৈ আছে খালি যিটো ৰিচটো কমি গ'ল ভিডিঅ'টোত সেইকাৰণে ভিউজটো কমি গ'ল সেইকাৰণে 3টা ভিডিঅ' মোৰ বেয়া হৈ গ'ল যেতিয়া 3টা ভিডিঅ' বেয়া হৈ গ'ল 4 নম্বৰ ভিডিঅ'টোতো ভিউজটো মানে কনচিষ্টেণ্টলি ডাউন হৈ গ'ল তো আল্টিমেটলি যিটো ভুল সেইটো ভুল মই গম পাই গ'লোঁ কৰিব নালাগিছিলে আৰু আগলৈকে এইটো মই ধ্যান ৰাখিম মানে কপিৰাইট মিউজিক মই নিদিওঁ কাৰণ কি হয় মই ভাবিছিলোঁ মেমৰি হিচাপত ভালকৈ থাকিব কিন্তু যদি বস্তুটো মানে যদি ৰিচ নাপায় দি লাভ নাই গতিকে নেক্সটৰ পৰা কপিৰাইট লগা মিউজিক একদম বন্ধ কৰিব লাগিব আৰু যদি দিওঁ সেইটো বস্তু মই কিনিব লাগিব 6000 টকামান যায় আৰু কিনি ল'ব পাৰিলে আৰু টেনশ্যন নাই তো $6 পাৰ মান্থ $6 হ'লে আপোনাৰ 500 মান টকা মান্থলি আহে আৰু তো সেইটো যদি কিনি লওঁ তেতিয়াহ'লে মই ফ্ৰী কপিৰাইট মিউজিক ইউজ কৰিব পাৰোঁ তেতিয়া টেনশ্যন নাই সেইখিনি আছিলে সেইকাৰণে মোৰ ৰিচটো কমি গ'ল তাৰপিছত এতিয়া আজি যিটো ভিডিঅ' দিছোঁ এইটো হৈছে শেষ ভিডিঅ' একদম মানে অন্তিম ভিডিঅ' ভাবিছোঁ এইটো মই মানে টাৱাং এপিছ'ডৰ লাষ্টত এড কৰি দিম কাৰণ এইটো ভিডিঅ'টো টাৱাং এপিছ'ডৰ লগত জড়িত হয় আৰু নেক্সট যিবিলাক ভিডিঅ' আহিব তাতে কিছুমান নতুন টপিক আহিব ৰাইড নহয় অলপ বেলেগ আহিব মানে হাতকৈ আহিব কাৰণ সেইখিনি বস্তু হয় আপুনিও বা ময়ো জানিব বিচাৰোঁ সেইটো বস্তু কেনেকুৱা হয় আপুনি গম পাব কি বস্তু কথা কৈ আছোঁ মই নেক্সট ভিডিঅ'ত আপুনি ষ্টে টিউন হৈ থাকিব গৰম পানী ভ্লগছৰ লগত বৰ্তমান আজি এইটো ভ্লগটো ইয়াতে শেষ কৰিছোঁ এইটো ভ্লগত গম পাইছে কি দেখালোঁ বাইকখন ঠিক কৰিলোঁ বাইকৰ এটা আমাৰ পাৰ্টি এটা কৰিলোঁ ৰাইডৰ সেইখিনিয়ে আছিলে চিম্পল এটা ভ্লগ আৰু নেক্সট এটা ভিডিঅ' আহিব সেইটো ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখি বৰ্তমান এইটো ভিডিঅ' আজি ইয়াতে শেষ কৰিছোঁ তেতিয়ালৈকে বাই